Hello everyone, welcome back to my YouTube channel. আজি মই আপোনালোকৰ মাজলৈ বিলাহী আৰু সৰিয়হৰে বনোৱা কচ মাছৰ আঞ্জা ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে মই দুটা বিলাহী মিহিকৈ কাটি ল'লোঁ আৰু যিখিনি সৰিয়হ আছিলে তিয়াই থোৱা সেই সৰিয়হখিনি ভালকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপাছত 3-4টা মান কেঁচা জলকীয়া খুন্দি দিলোঁ, লগতে 2 ফুটমান নহৰু খুন্দি দিলোঁ। এখন কেৰাহী পাতিলোঁ আৰু মিঠাতেল তাত গৰম হ'বলৈ দিলোঁ। ইয়াৰ পাছতে বাটিটোত মই হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া আপোনালোকে যি ভাল পায় মছলা সকলোখিনি দিব আৰু তাৰ পাছতে অকণমান পানী দি সকলোখিনি অকণ সময় মিক্স কৰি থৈ দিব। তাৰ পাছতে মই মাছ কেইপিচ ল'লোঁ আৰু যিখিনি মই উপাদান মোৰ প্ৰয়োজনীয় সকলোখিনি মোৰ ওচৰত গোটাই ল'লোঁ। তেলখিনি গৰম হওঁতে মই অকণমান পিঁয়াজো তাত দি দিলোঁ। পিঁয়াজটো বাৰু মেণ্ডেটৰী নহয় দেই। ইয়াৰ পাছতে যিখিনি মই মছলা ৰেডি কৰি ৰাখিছিলোঁ সেই মছলাখিনিও তাত দি দিলোঁ। অকণমান সময় মজাৰ পাছতে মাছ কেইপিচো মই মছলাখিনিত অকণমান সময় মজিবৰ কাৰণে দি দিম। কচ মাছ যিহেতু মই তেলত ভাজি নলওঁ, কচ মাছ যদি আমি তেলত ভাজি লওঁ তেনেহ'লে কচ মাছৰ সোৱাদটো কমি যায় আৰু খাবলৈ ইমান টেষ্টি নহয়। ইয়াৰ পাছতে মই এখন প্লেটত মাছ কেইপিচ অকণমান সময়ৰ কাৰণে উলিয়াই ৰাখিম। ইয়াৰ পাছতে যি বিলাহী আৰু সৰিয়হ আছিল সেই বিলাহী আৰু সৰিয়হখিনি মই মছলাখিনিত দি দিম আৰু নিমখ দি দিম। নিমখ দিয়াৰ পিছতে বিলাহীখিনি সোনকালে গলি যাব আৰু আমাৰ তৰকাৰীখিনি সোনকালে ৰেডি হৈ যাব। ইয়াৰ পিছতে অকণমান পানী দি মই ঢাকনখন মাৰি অকণমান সময়খিনি ভালদৰে সিজিবৰ কাৰণে ৰাখি দিম। অকণমান সময় সিজাৰ পাছতে মাছ কেইপিচ মই তাত দি দিম আৰু অলম'ষ্ট আমাৰ তৰকাৰীখিনি ৰেডি হ'লেই। এয়া আমাৰ বিলাহী আৰু সৰিয়হৰ লগত কচ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। কচ মাছ খাই মই এনেও ভাল পাওঁ আৰু আপোনালোকে বাৰু কোনে কচ মাছ খাই ভাল পায় কমেণ্টত জনাবচোন। আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।